হেই বেগা বেগি ক'ত যা আজি মই কলেজত গৈছিলোঁ কলেজত যাওঁতে মোক মেডামে এটা প্ৰশ্ন সুধিছিল প্ৰশ্নটো উত্তৰ দিব নোৱাৰো দেখি মোক মেডামে কৈছি কি যে তই লাইফত ডাঙৰ মানুহ হ'ব নোৱাৰা অ' সেইকাৰণে চালা মই আজিৰ পৰাই আগতে মই 5 বাৰকে ভাত খাইছিলোঁ আজিৰ পৰা মই 10 বাৰকে ভাত খাম তই মই 1 মাহত ডাঙৰ মানুহ হৈ দেখাম মেডাম মোক চালা চেলেঞ্জ 20 বাৰকে হবি যা 10 বাৰকে নহয় ডাঙৰ মানুহ হবি যা এই মনো অ' তোক যি মই আপিটোৰ কথা কৈ আছিলোঁ অ' হেন্তা বেচু অ' আপিটোৰ নাম্বাৰটো মই আনিলোঁ কি কয় দিছো 5 5 বাকি দিছে আপিটোৰ চেণ্ডেলৰ নাম্বাৰ এটাই থাকে ন বেলেগ কাম বন নাই একে নেকি থদ গুবে Edit by Mr. Batu. তই এইগিলাখন কি চাই আছে বিএফ তই দাদিৰ ওচৰত তই এইগিলাখন ক'বৰ কাৰণে সাহস কৰিছে ইমান বেয়া কথা বেষ্ট ফ্ৰেণ্ডক চাই আছো বেষ্ট ফ্ৰেণ্ড সেইগিলাখান নাজনা বেয়া নাম্বাৰ ছবিগিলাখান ক'ত যায় বজাৰৰ পৰা আহোঁ আহে কে যায় অলপ মাংস লহু কুৰমু আছে বাপৰে মাংস বেছি হা মাংস কি হা কলা নেকি মাংস কি হা মাংস কিয় সুধি আছো হাঁহৰ মাংস কলা না নেকি হাঁহৰ মাংস বাপৰে সেই খেতি কথা ক'লে খেতিগিলা মজা লগা হ'ব ফটো না ধুনীয়া জাগা কিন্তু বঢ়িয়া চিনাৰী গিলা কিন্তু ভাল লাগে এইকাৰণে এটা ফটো মাৰো দিছিল নহ'লে এই চিনাৰী এটা ফটো মাৰো দিম মই ফটো এটা উঠো তৎফি যা এটা ফটো মাৰ এটাই মাৰিম এটাই মাৰ পোজ দিছিল পুজ দিব লাগিব ৰ তো সেই পোজ দিবা দিয়া না কি বো ফটো সেনেকে ফটো তোলা নহয় তাৰ পিছত যেনেকে পোজ দিয়া উলিয়াই দি মজা আছে কালি কামটো কৰিব কৰা নাই কৰিবাক লাগি ইচ্ছা আছিল কিন্তু ঘৰত মানুহ দুনিয়াৰ আছে সেইকাৰণে মন নেগিল আৰু ভালো নালাগিল কৰিবা মানুহ থাকিলে নহ'ব কাটা কামটো কৰ আৰু মাথা মাৰ নহ'লে পস্তবি বাছত কিন্তু মাথা মাৰ ৰ তই কি মাৰছে তই দেখোন মাৰিবে দিলি মাথা ইয়াতে মাথা মাৰবে দিয়া নাই তো ঘৰত যাই মাথা মাৰ ঘৰত ঘৰত যা আৰু সেই নিবিষয় যা হাত ভৰি নিবিষয় যা কি ইমান লেবেল হচকাই আছা নিজকে বহুত ধুনীয়া আৰু নিজকে বহুত ষ্টাইল বুলি ভাবা নেকি মই হেণ্ডচাম হ'ব যে কিন্তু যাৰা চাওঁতে দেখা বুজি যা তাৰ ফটো কাৰ কিমান ফটো ভাল আছে মই দেখা বুজি যা তোৰা আজি আমি গধল চকৰ পাৰা বিৰিয়ানী খাম দি তই দাদিৰ লগত বিৰি খোৱাৰ মাথা মাৰছে তই চালা মই সেই বিৰিয়ানী খোৱাৰ কথা কোৱা নাই বিৰিয়ানী বনোৱা চকত বিৰিয়ানী